চাব পাৰে অসমবাসী ৰাইজ, এইজন পুলিচৰ নামত হৈছে কলংক। ঠিক আছে, পুলিচৰ নামত হৈছে কলংক। পুলিচৰ নামত ড্ৰেছযোৰ পিন্ধি কিনে ধাপ ধুপ মাৰাৰ কাৰণে আৰম্ভণি। এই পুলিচৰ কাম নেকি? পুলিচ সুৰক্ষাৰ কাৰণে থাকিব লাগে। পুলিচৰ লাঠিডাল হ'লে বন্দুক তৰিলে ঠাপ ধুপ কাৰণে মাৰাৰ কাৰণে পুলিচ নহয়। ঠিক আছে, ইনকে যদি তই যদি ড্ৰেছযোৰ পিন্ধা পাইছোঁ বুলি যদি উধাই মাৰবা কাৰণে খোজা, কিন্তু ভৱিষ্যতত তই চাই ল'বি। ঠিক আছে, তই সদায় ড্ৰেছযোৰ পিন্ধি নাথখা। যোনদিনা তোৰ ড্ৰেছ খোলা খাব, সোনদিনা তোৰ পিঠি লাল হ'ব। ঠিক আছে, পুলিচৰ কাম পাইছা, ভালকৈ কাম কৰি থাক, উল্টা পুল্টা কাম নকৰবি। ঠিক আছে গাইজ, এই ভিডিঅ'টো ভালকৈ চাব আৰু ঠিকছে শ্বেয়াৰ কৰিব। এই পুলিচটোৰ কাৰণে ঠিকছে শ্বেয়াৰ কৰিব। ইয়াক কাই পাৰ্মিশ্যন দিছে ইনকে মাৰবাৰ কাৰণে? কাই মাৰবাৰ কাৰণে তাক পাৰ্মিশ্যন দিছে? গাইজ ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। মই এখনেই ক'লোঁ, এই চুট মাৰণিক যোনদিনা ড্ৰেছ নাথাকে সোনদিনা ডগৰি কোবাম ইয়াক মই।